Hi friends, welcome to my YouTube channel. মোৰ এটো দ্বিতীয়টো চেনেল হয়। আপোনালোকৰ কেনেকুৱা লাগে মোৰ চেনেলত ভিডিও বিলাক চাই মই হেতু নাজানো। আজি মোৰ এটো দ্বিতীয় চেনেলত মই এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰলৈ। এটা ভ্লগ কৰিম বুলি ভাবিছিলো। কাৰণ এতিয়া মই আছো মোৰ দাদাৰ ঘৰত। আৰু দাদাই মোৰ বহুত মানে ৰিকুৱেষ্ট কৰিছিলে যে মোৰ ঘৰটো ইমান ধুনীয়াকৈ সজাই কৰি ৰাখিছো। ফুলদানিত ফুলবোৰ সজাই কৰি ৰাখিছো। মই এতিয়া য'ত আছো আপোনালোকে দেখিবলৈ পাইছে এইখিনি গোটেই টাবে বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ ফুল আছে। বিভিন্ন ডিজাইনবোৰ ফুল আছে। এই ঘৰটো কেনে ধৰণে সজাইছে দাদাই আৰু আপোনালোকক মই তাকে কিছু অংশ দেখুৱাম বুলি ভাবিছো। আৰু মই দাদাৰ লগত মই আপোনালোকক চিনাকি কৰি দিম বাৰু। চিনাকি কৰি দিম এতিয়া। আৰু কোনপা ফুল কেনেকেনো মানে মেইনটেইন কৰে কেনেকে যোগাৰ কৰে এই গোটেই ফুলখিনিৰ বিষয়ে দাদাই আপোনালোকক ক'ব মোৰ ভিডিওটো যোগে। আৰু তেখেতৰ মানে ফুলৰ বহুতেই চখ। গতিকে মোৰ এই ব্লগটোত আপোনালোকৰ কিছু ঘৰখন মানে সজোৱা চিষ্টেমবিলাক কেনেকে আপোনালোকে নিজৰ ঘৰখনো এনেদৰে সজাব পাৰিব, কেনেদৰে ফুলবোৰ ৰং কৰি টাববিলাকত দিব পাৰিব তাৰ কিছু অংশ আজি এই ভিডিওটো যোগে আপোনালোকক ক'ম বুলি আহিলো। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ নন ষ্টপ চাই থাকিব লাহে লাহে। আহক মই এতিয়া মোৰ দাদাৰ লগত মই চিনাকি কৰি দিছো। বন্ধুসকল মোৰ দাদাৰ লগত চিনাকি কৰি দিছো। এইজনে হ'ল দাদা। তেখেতৰ মানে ফুলত মানে ফুল সজোৱাত, ফুল ৰোৱাত, ফুল ফুলোৱাত, ফুলত সাৰ পানী যোগান ধৰাত আৰু ঘৰখন সজাই পৰাই ৰখাত তেখেতৰ মানে বহুত চখ। গতিকে মই মানে এই ভিডিওটোৰ যোগে মানে আপোনালোককো তেখেতে মানে ইউটিউব চেনেলৰ যোগে আপোনালোককো দেখুৱাব বিচাৰে, জনাব বিচাৰে যে মানে কেনেকৈনো ঘৰখন সজাব পাৰি, কেনেকৈনো ফুলবোৰ ৰুইছে ঠিক সেই বিষয়ে কিছু মানে ভিডিওটোৰ যোগে আপোনালোকক জনাব আৰু আপোনালোকে ভিডিওটো চাই থাকিব। দাদা আপোনাৰ পৰিচয়টো দি দিয়ক। 1 মিনিট ৰ'ব। আচ্ছা, মই এজন প্ৰাক্তন শিক্ষক, ব্ৰহ্মপুৰ ছোৱালী হাইস্কুলৰ শিক্ষক আছিলোঁ। লকডাউনৰ সময়ত মই চিন্তা কৰিলোঁ যে মই কি কৰিম, ক'লৈ যাম, কি কথা। ইপিনে মই শাৰীৰিকভাৱে মই অলপ অসুস্থ হ'লোঁ। গোটেই ঘৰতে থাকি ইউটিউব মই চাবলৈ ল'লোঁ। ইউটিউব চাওঁতে কলিকতাৰ এজন A.G. আগৰৱাল বুলি এজন মানুহ, তেওঁ নাৰ্চাৰী খোলে, নাৰ্চাৰী কাম কৰে। তেওঁ চাই মই আকৰ্ষিত হ'লোঁ আৰু তেওঁৰ কিছু বিদ্যা মই লৈ ল'লোঁ। লৈ পেলাই মই নিজে ঘৰতে অলপ যত্ন কৰিলোঁ আৰু সেই তেওঁৰ কথাবিলাক মই ভাল পালোঁ আৰু গোটেইখিনি সুন্দৰভাৱে হৈ গ'ল। মই যেনেকৈ ভাবিছোঁ তেনেকেই গছ গছনি বা ফুলবিলাক জাতিষ্কাৰ হ'বলৈ ধৰিলে আৰু মোৰ মনটো পবিত্ৰ লাগি গ'ল। আৰু সেইকাৰণে মই দীপকক ক'লোঁ যে তুমিও মোক এটা সহায় কৰা যে কেনেকৈনো মানুহে আজৰি সময়ত কিছু কাম কৰিলে নিজৰ ঘৰখন সুন্দৰ হৈ থাকিব পাৰে। আৰু তেওঁ নিজে সেইটো স্বীকাৰ কৰিছে যে হয় আপোনাৰ ঘৰখন বৰ সুন্দৰ হৈ আছে। আৰু মানুহ সদায় সৌন্দৰ্যপ্ৰিয় মানুহখিনিয়ে এই সুবিধাটো ল'ব পাৰে। এই সুবিধাটো সৌন্দৰ্যপ্ৰিয়টো মানুহৰ এটা ভাল গুণ বুলি কয়। সৌন্দৰ্যবোধ অকল পোচাক পাতি পিন্ধাই নহয়, ঘৰখন পৰিপাটিকৈ ৰখাটো এটা মানুহৰ কৰ্তব্য বুলিয়েই মই ভাবোঁ। হয়, আহক এইবাৰ মই তেখেতেনো কেনেকৈ ফুলদানিবোৰ কেনেকৈ সজাইছে, কেনেকৈ ফুলবোৰ ৰুইছে প্ৰথমতে এবাৰ ফুলখিনি মই আগফালৰ পৰা মানে পিছফাললৈকে কিছু অংশ মই দেখুৱাই দিছোঁ। আপোনালোকক মই বেক কেমেৰা যোগে মই কিছু অংশ মই দেখুৱাইছোঁ। তেখেতে বহুত ধুনীয়াকৈ সজাই ৰাখিছে। এইজন দাদাজন দেখিছে আপুনি ফুলবোৰ কিমান ধুনীয়াকৈ সজাই ৰাখিছে। মই আপোনাক গোটেই এই ব্লগটোৰ যোগে কিছু দেখুৱাব চেষ্টা কৰিছোঁ। বহুত ধুনীয়াকৈ সজাই ৰাখিছে। মই বিল্ডিঙৰ ওপৰৰ তলাত তেখেতৰ ঘৰৰ ওপৰখিনি কিমান ধুনীয়াকৈ থৈছে মই তাকে কিছু অংশত আপোনালোকক দেখুৱাইছোঁ। এনেকৈ থ'ব পাৰে। আপোনালোকে এনেকৈ নিজৰ ঘৰখনো সজাই ৰাখিব পাৰে।
মোৰ কিন্তু বহুত ভাল লাগিছে সজোৱাখিনি। আপোনালোকে এনেকৈ সজায়নে বাৰু? কমেণ্ট কৰি জনাবচোন। ময়ো সজাই কিন্তু বহুত ভাল পাওঁ। বহুত ধুনীয়া, বহুত মানে এটা ইউটিউবৰ ষ্টুডিঅ' এখন মানে খুব ধুনীয়া ষ্টুডিঅ' বনাই দিছে, এখন হোটেল বনাই দিছে তেখেতৰ ঘৰটো। আৰু এই দেখিছে বহুত ধুনীয়াকৈ বনাই দিছে। বহুত ফুল আছে, বহুতখিনি ফুল আছে। আৰু এইটো দেখিছে কিমান ধুনীয়া, কাটি কাটি কিমান কোমলকৈ থৈছে। মই কিন্তু এইবোৰ চাই খুব ভাল পাওঁ। গতিকে ঘৰখন ইমানেই ধুনীয়াকৈ ভাল লাগে মানে ফুলবিলাক দি সজাই থৈছে যে মানে ভিডিঅ' কেমেৰা নকৰাকৈ মই ভিডিঅ' নবনোৱাকৈ থাকিব নোৱাৰিলোঁ আৰু এইফালে যে দেখিছে এইটো মই সাজি আছোঁ, এটা সৰু ঘৰ সাজিছোঁ মই। মোৰ ঘৰৰ সন্মুখতে দাদাৰ ঘৰ এইটো। আৰু তল চাইডেও আছে আপোনাৰ গেটৰ আগত দেখুৱাইছোঁ, অকল ওপৰৰ পৰা দেখুৱাইছোঁ। তলতো বহুত ধৰণৰ ফুল আছে, টাবত বহুত টাব আছে। তলৰ ফুলদানিবোৰ বা তলৰ ডিজাইনবিলাক পিছত মই ভিডিঅ'ত দেখুৱাম। আজি এইটো ভিডিঅ'ত এনেকৈ মই দেখুৱাওঁ। বহুত ধৰণৰ। এইজোপা হ'ল কমলা জবাব, এইজোপা কমলা ৰঙৰ জবাব ফুল। বিহু নামত যে থাকে জবাব ফুল, বিহুলৈ আহিলে সৰু ৰঙা জবাব, সেইখিনি ফুলদানি। বহুত ধুনীয়া লাগিছেনে? আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। এইটোও মোৰ খুব ভাল লাগে, এই ফুলপাহ। ইফালৰ পৰা কেঁচুতে মাৰি দেখুৱাই দিছোঁ। এইজন দাদাজন তাত বহি আছে, এইজন এইফালে চাই আছে, কেমেৰা কৰি আছোঁ যে। কিছু কয় কিছুমান ফুল আছে কেনেকৈনো হেৰি হ'ল, কেনেকৈনো লগাই, কেনেকৈনো হেৰি কৰে, সেইটো মানে আপোনাক জনাম। এনেকৈ সজাব পাৰে আপোনালোকৰ নিজৰ নিজৰ ঘৰখন। মই ডিজাইন কিছুমান দি দিছোঁ। এডাল মোৰ ট্ৰাইপডডাল দেই। আহক তেখেতৰ লগত কিছু কথা পাতোঁ। এই গছজোপা ভাল লাগিছে, হালধীয়া আৰু সেউজীয়া ৰঙৰ, খুব ভাল লাগে মানে কিছুমান। আৰু ওপৰত এইজোপা ৰংগন হ'বলা, আৰু এইজোপা ভাল লাগে। এইজোপা মই তেখেতক সুধিম দাদাক মানে ক'ৰ পৰা আনিলে, কেনেকৈ ৰোৱে, কি নাম? আচ্ছা, এই ফুলজোপা মই আকৰ্ষিত হ'লোঁ কি, ওপৰৰ পৰা নাৰ্চাৰী বৰঘাটতে আছে, তালৈ গৈছিলোঁ। তেওঁলোকে কৈছে কলিকতাৰ পৰা এটা জাত আহিছে পাতবাহাৰ, আমাৰ অসমীয়াত পাতবাহাৰ বুলি কয়। তাৰমানে পাতটো বৰ ৰঙীন হ'লেই পাতবাহাৰ অসমীয়াত নাম, কিন্তু সিহঁতে ইংৰাজীত কয় এইটো ডেক'ৰেটেড প্লেণ্ট বুলিয়ে ক'লে। ডেক'ৰেটেড প্লেণ্ট মানে সজাব পাৰি ধুনীয়াকৈ, মানুহৰ ঘৰত থাকিলে ভাল লাগে। গতিকে মই লৈ আহিলোঁ। ইয়াক সৰু পুলি এটা তেওঁলোকে দিছিলে, 50 টকা লৈছিলে, বেছি লোৱা নাই। কিনাৰতে দেখিছে আপোনালোকে মই অমিতা পুলি এটা ৰুইছোঁ। এই অমিতা পুলিটো এইবাৰ টাবত কৰিম বুলি ভাবিছোঁ। এইটো অমিতা টাবতে কৰিম, আৰু কেনেকৈ কৰিম বা লাগিলে মই দেখুৱাম। যদি মোৰ পচন্দমতে হয়, ময়ো সেই ইউটিউবত চাই কেনেকৈ অমিতা পুলি ৰোৱে সেইটো শিক্ষা এটা লৈ থৈছোঁ। যদি মই ছাকচেছ হওঁ তেতিয়াহ'লে আপোনালোকক সম্পূৰ্ণৰূপে বুজাই ক'ম, আৰু এইদৰে বুজাবলৈ পালে মই ভাল পাম। এবাৰ ভিডিঅ'টোৰ শেষত অকণমান আপোনালোকক দেখুৱাই আছোঁ। আজি ভিডিঅ'টোত ফুল দুজোপা ফুল, এজোপা ফুল আৰু এজোপা সজোৱা গছৰ বিষয়ে তেখেতে বুজাই দিলে। বাকী নেক্সট ভিডিঅ'ত আৰু আপোনালোকৰ বাকী কিছুমান আৰু বহুত ফুলদানি আছে, কেনেকৈনো হয়, কেনেকৈনো কৰে, কি নাম, আমি মানে গোটেইখিনি এটাৰ পিছত এটাকৈ মই দেখুৱাব চেষ্টা কৰিম। ভিডিঅ'টোৰ শেষত আকৌ এবাৰ মই দেখুৱাই দিছোঁ গোটেই ফুলখিনি, কিমান ধুনীয়া সজাইছে। বহুত ধুনীয়া সজায়। এজোপা গছ কিমান ধুনীয়া সজাইছে, ফুলত বৰ চখ। কেনেকুৱা লাগিছে ভিডিঅ'টো জনাবচোন। আৰু যদি কিবা সুধিবলগীয়া থাকে ফুলৰ বিষয়ে, তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত সুধিব। মই তেখেতৰ লগত যোগাযোগ কৰি গোটেইখিনি কৰি দিম। মই দেখুৱালোঁ গোটেই ঘৰটোৰ ফুলবোৰ কেনেকৈ আছে। এতিয়া মই জানিম তেখেতৰ দ্বাৰা যে এই পাহ কি ফুল, ক'ৰ পৰা আনিলে, কেনেকৈ ৰুলে, এই পাহৰ সম্বন্ধে মানে তেখেতে আপোনাক কিবা এটা ক'ব। আহক জানি লওঁ।
এজোপাহে ফুল বহুত ধুনীয়া লাগিছে অকণমান ওচৰৰ পৰা কেমেৰাটো দেখুৱাইছোঁ তেখেতৰ পৰা জানো দাদা কওকচোন ফুলপাহ মানে কি ফুল নামটো কিনো ফুলপাহৰ ফুলপাহ এইটো পিটুনিয়াৰ কয় আমাৰ লোকেল ভেৰাইটি কেনেকৈ হ'ল মই কৈ দিম এইটো ছিজন ফ্লাৱাৰ আচলতে ছিজনত হয় ঠাণ্ডা ছিজনত হয় কিন্তু আপোনালোকে এতিয়া ভাবিছে ঠাণ্ডাতে এইটো গৰমতে হৈ আছে ইয়াক মই আপডাল কৰোঁতে সেই এতিয়ালৈকে জীয়াই আছে নহ'লে ই শীতকাল শেষ হোৱাৰ লগে লগে ফুলবিলাক মৰি যায় কিন্তু মই আপডালতহে ই জীয়াই আছে আপুনি ক'তো এই ফুলপাহ এতিয়া দেখা নাপায় লোকেল ভেৰাইটিটো পাব অন্য ফুল ছিজন ফ্লাৱাৰটো নাপায় ছিজন ফ্লাৱাৰ ইয়াৰ নাম হৈছে পিটুনিয়াৰ ইংৰাজী নাম আমাৰ লোকেল নহয় কিন্তু ইয়াৰ এটা লোকেল ভেৰাইটি আমি নাম দিম মোৰ মন গৈছে নাম দিলে ৰঙেলি নাম দিম ৰঙেলি আৰু ইয়াক কৰোঁতে বহুত কষ্ট এটা হয় অলপমান সাৱধান হ'লেই হ'ল আমাৰ ঘৰত বালি আছে বালি তাৰপিছত কোকোপিট তাৰপিছত অলপমান সাৰ গোবৰ সাৰ হ'লে বেছি ভাল হয় আৰু আপোনালোকে ঠিক নিয়মিতভাৱে যদি ইয়াক পানী ঠাণ্ডা দিনত এতিয়া আহিছে ঠাণ্ডা দিনত আপুনি ইয়াক কৰিব ঠিক তেনেকৈ মই এটা নেক্সট ভিডিঅ' দীপকৰ লগত কৰিম তেতিয়া ইয়াত কেনেকৈ তৈয়াৰ কৰে মই নিজে তৈয়াৰ কৰি মই দেখুৱাই দিম বুলি মই কথা দিলোঁ আশা ৰাখিছোঁ আৰু এপাহ দেখুৱাইছোঁ এইজোপা এজোপা গছ হালধীয়া আৰু সেউজীয়াৰ দৰে হৈছে এপাহনো কেনেকৈ কি নাম কেনেকৈ কৰে মই সুধিম বন্ধুসকল আজিৰ ভিডিঅ'টোত আজিৰ ভ্লগটোত ইমানেই এটা এটা কৰি দেখুৱাই যাম আৰু তেখেত দাদা ভিডিঅ'টোৰ শেষত আপোনালোকলৈ নমস্কাৰ জনাইছে বৰ ফুলনি ফুল সজোৱাত বৰ চখ আৰু তেখেতৰ সুস্বাস্থ্য ময়ো কামনা কৰিলোঁ আৰু আপোনালোকেও কামনা কৰিব মোৰ কমেণ্ট বক্সত আৰু মোৰ ভিডিঅ'টো কেনে পালে জনাব আৰু এইটো মোৰ ছেকেণ্ড চেনেল হয় মোৰ আৰু এটা চেনেল আছে গগনা মিউজিক এইটো তাত মিউজিক ভিডিঅ'বিলাক আপলোড কৰোঁ আৰু মোৰ ইয়াত ছেকেণ্ড ভ্লগ ভিডিঅ'বোৰ আপলোড কৰোঁ আপোনালোকে মোৰ গগনা মিউজিকৰ চেনেলটো ইয়াত লিংকটো দি দিম ডেছক্ৰিপশ্যন বক্সত আৰু মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু আপোনালোকে মোৰ ভাই দীপকক আপোনালোকে সহায় কৰিব চাই পেলাই উৎসাহিত কৰিব আৰু হেৰি হ'লেও সমালোচনা কৰিব কোনখিনি বেয়া হৈছে ভাল হৈছে সমালোচনা কৰাটো আমাৰ কাৰণে উন্নতি বুলি আমি ভাবোঁ সমালোচনা কৰিলে বেয়া নহয় গোটেই কথাখিনি আমাৰ অসমীয়াত হ'ব লাগে হিন্দী ইংৰাজী সকলোতে হৈছে যে আমাৰ অসমীয়া ভাষাটো যাতে সকলোৱে ৰাইজ উপকৃত হোৱাকৈ এওঁলোকে ভিডিঅ' ইউটিউব চেনেলত পাই যায় আমাৰ অসমীয়া মানুহে এইটোৱে মই দীপকক কামনা কৰিলোঁ তেওঁ উঠি অহালৈ আপোনালোকে আশীৰ্বাদ কৰিব বুলি মই আশা কৰিলোঁ বন্ধুসকল মোৰ এইটো নতুন চেনেলটো মোৰ নামাকৰণ ভালকৈ কৰা নাই এতিয়া মোৰ নিজৰ নামতে আছে দীপক শইকীয়া কিবা এটা দিম আৰু ক্ৰিয়েশ্যন বুলি দিম বা ব্লগছ বুলি দিয়া কি বুলি দিম মই নাজানো আপোনালোকে যিসকল মোৰ চেনেলৰ বন্ধু আছে তেখেতক ক'বচোন মোৰ নতুন চেনেলটোৰ নামটোনো কি দিম আপোনালোকৰ মতে মই এটা কিবা এটা নাম দিম আৰু হয়নে নহয় ঠিক আছে আজিলৈ আহোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ বাই